অসমবাসী ৰাইজ আৰু কি খবৰ সকলোকে আৰু আমি ভিডিঅ' আছো নিউ এটা ভিডিঅ' আৰু এই ভিডিঅ'টো হ'ল Moto 30 কি আছিলে জিপি ফোনৰ ঠিক আছে Moto 30H আপোনালোকৰ ভিডিঅ'টো লৈ আহিছো আৰু ভিডিঅ'টো আমি আৰম্ভ কৰো ভিডিঅ'টো আৰম্ভ কৰাৰ কথা কেইটামান কৈ দিও ইন্ট্ৰোটো ফাৰ্ষ্ট কেনেকুৱা লাগিল ইন্ট্ৰোটো যোনটো দিছিলো কেনেকুৱা লাগিল ইন্ট্ৰোটো ক'ব কমেন্টত আৰু এতিয়া লাহেলে আপগ্ৰেড হৈ গ'ল ভিডিঅ' আৰু আপগ্ৰেড কৰিম ভিডিঅ' তেনেকৈ ভিডিঅ' আপগ্ৰেড কৰি সাপোৰ্টটো জাষ্ট লাগে সাপোৰ্টটো পালে মোৰ হৈ যায় বাকি আজি ফোনটোৰ পৰা ডিসকাস কৰো বাকি বহুতখিনি কথা ক'লো আগুৱাই যাও ফোনটো হিচাপত কথা পাতো আপোনাৰ ফোনৰ কি প্ৰচেছৰ নতুন ফোন আহিছে ৰেটটো ক'ব গলে कुछ ज्यादा ही बड़ा कर दिया रेट यार सब कुछ बताएंगे सब কথা কম সো আৰম্ভ কৰো ভিডিঅ' হওক আৰু আপোনালোকে চাই আছে টেক ভিডিঅ' চাম মই হলো অঞ্জন জ্যোতি কাশ্যপ বলা ভিডিঅ'টো আৰম্ভ কৰো সো গাইস ভিডিঅ'টো আৰম্ভ কৰো আহক প্ৰথম আপোনালোকক কওঁ তাৰ ডাইৰেক্ট এটা বস্তু স্টাৰ্টিং ডাইৰেক্ট চাৰ্জাৰ দিয়ে কৈ দিও কিকি এইটো ফোনত মানে কি হৈছে আনবক্সিং কৰাৰ লগে লগে চাৰ্জাৰতে ফাৰ্ষ্ট দেখা যায় সো 33 ওয়াটছৰ আপুনি চাৰ্জাৰ এটা পাব মানে এইটো ক'ব গলে ফুল মানে কি ফাষ্ট চাৰ্জাৰ ক'ব পাৰি 33 ওয়াটছটো ফাষ্ট চাৰ্জাৰ ক'ব পাৰি আৰু লগত আপোনাৰ স্লিম কাৰ্ভ ডিসপ্লে হয় সো এই সব আপুনি স্লিম কাৰ্ভ ডিসপ্লে মানে অলপ কাৰ্ভ আছে আৰু হাতত যেটা আপুনি বস্তু ল'ব স্লিম আহিব কিন্তু মানে কাৰ্ভ অলপ ফিলিংছ অলপ আহিব Second আপোনালোকৰ 6.5 ইঞ্চেছৰ এজন HDR ডিসপ্লে দেখা পাব 6.5 ইঞ্চেছৰ আৰু বহুত মাস্কা 90 হাৰ্টজ ডিসপ্লে সো খাতৰা আছে সেকেন্ড এইটো হল আপোনাৰ যোনটো প্ৰচেছৰ Android 12ত বেসড আছে মানে আপোনালোকে 3 বছৰ আপডেট পাই থাকিব তাৰ আহিল নেক্সট আপোনাৰ প্ৰচেছৰ মানে গেমিং ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ এভৰি ইউজাৰ্স যি ফোন ইউজ কৰে সো ইয়াৰ আপোনালোকৰ যে যোনটো প্ৰচেছৰ দিছে Qualcomm Snapdragon 778 প্লাস মানে কি 777 আছিল তা বাপেক আহি গৈছে এটা 778 ঠিক আছে সো এটো এটা কলো সেকেন্ড আপোনালোকৰ তাৰ লগত 8K ভিডিও আপোনালোকে শুট কৰিব পাৰিব 8K মানে টিভিত লগা 8K খেলিব পাৰিব মানে কেপাসিটি ফোনটো দি দিছে ঠিক আছে সেকেন্ড আপোনাৰ কেমেৰা ওপৰত কেমেৰা আপোনাক দিতা দেখাবলৈ দেখি পাব প্ৰথমটো হল 50 মেগাপিক্সেলৰ প্ৰাইমাৰী কেমেৰা সেকেন্ডটো 50 মেগাপিক্সেলৰ আল্ট্ৰা ওয়াইড কেমেৰা সেকেন্ডটো Third to 2 megapixel depth along LD flash that likha ase OIS processor with megapixel hetu eta dia ase so he phone to here aru junkhini apnake bortoman graphics dekha pai ase photo khini bortoman juntu moi dekhai aso hetu juntu phone hoy apna gotekhini ya details dia hoy moi details gotekhini ko apnalok so photo pa adilo everything moi details diu je ei video tu je ko pari je full specifications koise lora tue so ekane top to bottom loke video aru edit koto bahut time lagi jay eta video minimum 7-8 hours lagi jay so ei karone video to bhalke অলপ লাইক বা শেয়ার বা সাবস্ক্রাইব কৰি দিব ঠিক আছে সেকেন্ড আপোনালোকৰ আহিল তাৰ সেলফি কেমেৰা বেছিভাগ 90% ইউজাৰ সেলফি কেমেৰা বেছি ইউজ কৰে সেলফি কেমেৰা আপোনালোকৰ 32 মেগাপিক্সেলৰ সেলফি কেমেৰা আপোনালোকে ইয়াত পাব যোনটো এই ফোনটো এটা ভাল লুকস দিয়ে আৰু তাৰ লগত আপুনি যেটা সেলফি লব গ্ৰুপ সেলফি লব আপোনালোকৰ যোনটো that পাৱাৰটো দিছে এই পাৱাৰটো ক'ব গলে কাৰেক্ট মাস্কা Second হল আপোনালোকৰ ইয়াৰ ব্যাটাৰী ওপৰত সো জিমাই নক কিয় প্ৰচেছৰ নক কিয় বা কেমেৰা নক কিয় এটা মেইন এটা বস্তু থাকে কিন্তু ব্যাটাৰী বস্তুটো এনেকুৱা বস্তু ব্যাটাৰী আপোনাৰ চাৰ্জ থাকিলে আপুনি বস্তু ইউজ কৰিব না গেম খেলিব না আপুনি মুভি চাব বা আপুনি বেলেগ জিমান কিবা কিবি কাম বহুত কিবা কিবি আছে ফোনত বহুত বস্তু চাব পাৰি সো এইটো কথা সো এইটো আপুনি পাব 4200 mAh এটা ব্যাটাৰী পাব যোনটো মোৰ মতে ঠিক নাই ক'ব গলে মিনিমাম 4500 হ'ব লাগিছিল 4500 মান হ'ব লাগে 4200 mAh দিছে এই ভাবি চিন্তাই দিছে Moto H30 যোনটো ফোন লঞ্চ হৈছে সো হিচাপত আমি ক'ব গলে থাম্বস আপে ক'ব পাৰি সেকেন্ড আপোনালোকৰ লাষ্ট ৰেটটো কোৱা আগত কৈ দিও ভিডিওটো শৰ্টে বনাও ভিডিও আজিকালি শৰ্ট কে বনাও মানুহ ইমান লং ভিডিও নবনা মানুহ চাইও বৰ পাই যায় ন সো এইকাৰণে ৰেগুলাৰ ভিডিও দিম বুলি সদায় কৈ ৰেগুলাৰ ভিডিও বনাব নোৱাৰো কি কৰো মানে কি এনেকুৱা প্ৰবলেমছ হৈ যায় ন ৰেগুলাৰ ভিডিও বনাব নোৱাৰো তেনে ট্ৰাই কৰো 100 পোষ্ট কমপ্লিট কৰিব হলে তো গোটে বছৰটো ভালকে ভিডিও বনাব লাগিব 100 আপ যাবলৈ ভিডিও তেতিয়াহে কমসে কম হ'বগৈ হয় নহয় সো ঠিক আছে ট্ৰাই কৰিম বনাবলৈ ৰেগুলাৰ আপুনি আপডেট পাই থাকিব সাবস্ক্ৰাইব কৰি ৰাখিব বা মোৰ ভিডিও চালে আপডেট পাই থাকিব এইটোৱে কথা বাকি ক'বলৈ নাই কথাখিনি ভাই গৈ আছে কিন্তু ৰখাই দিও কথাখিনি লাষ্ট ৰেটটো কথা কৈ দিও এটা 28000 স্টাৰ্ট হ'ব যোনটো জোৰে বেছি দাম কৈছে ইমান দামত যদি ক'ব গলে এটা আইফোন SE আহি যায় ক'ব গলে সো কম্পেয়াৰ কৰিব গলে iOS is best than Android সো একান ল'ব পাৰে আপোনালোকে হেতুৱে ফোন কিন্তু এই ফোনটো ক'ব গলে বেষ্ট মই নকওঁ একে বেষ্ট নকওঁ 28000 ইমান ৰেটত এটা ইমান দামত ইমান ফোনটো লৈনো কি লাভ ন যদি তাৰ স্পেসিফিকেশনছ বিলাক ঠিকই দিছে কিন্তু iOS আহি যায় ইয়াৰ কোনো দৰকাৰ নাই মানে ফোন ল'বলে সো মোৰ কাৰণে এটা থাম্বস ডাউন এই ফোনটোৰ কাৰণে সো এইটো আছে ভিডিও কেনেকুৱা লাগে ভিডিও ভাল লাগে যদি লাইক সাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিও আকৌ লগ পাম তেতিয়ালৈকে জয় অসম